দেউতা দেউতাৰ টকাৰে গাড়ী কিনা নাই, দেউতাৰ টকাৰে মাটিও কিনা নাই, দেউতাৰ টকাৰে কাহিনীও বিলাসিতাও কৰা নাই। আনকি শিক্ষা গ্ৰহণ কৰাৰ সৌভাগ্যও নহ'ল মোৰ দেউতাৰ টকাৰে। কাৰণ দেউতা নামৰ ঘৰৰ মুধচখন যে হেৰাই গৈছিল সেই তাহানিতে ময়ে ধৰি ৰাখিবলগীয়া হৈছিল সেই মুধচখন। জীৱনত বহুত কিবা কৰিব নোৱাৰিলেও যি কৰিছোঁ নিজৰ উপাৰ্জনেৰেই কৰিছোঁ। কেতিয়াবা হয়তো কাৰোবাৰ কাৰণে, কেতিয়াবা হয়তো সমাজৰ কাৰণে কিবা কৰিব বিচাৰি নগণ্য শক্তিৰে বহুত কিবা হেৰুৱাইছোঁ জীৱনত। কিন্তু কোনোদিনে আক্ষেপো কৰা নাই সেইবুলি। হয়, উপাৰ্জন তাকৰ, কিন্তু যি পাইছোঁ তাতেই সন্তুষ্ট থাকোঁ মই।